এয়া মৰিগাঁও ডিষ্ট্ৰিক্টলৈ গৈ থকাৰ পথত আৰু মৰিগাঁও ডিষ্ট্ৰিক্টৰ মাজত মানে মেইন টাউনত যি আজি কৃষি দ্বিবাৰ্ষিক অধিৱেশন হৈছিল তাৰে কিছু ফুটেজ ল'বৰ কাৰণে ইফালে সিফালে মই ঘূৰি আছিলোঁ আৰু এয়া ৰিক্সাত উঠি পুথিভঁৰালৰ পৰা মৰিগাঁও জিলাৰ পুথিভঁৰালৰ পৰা এয়া টেম্পো হ'বলা নেকি হেৰি ৰিক্সা এইবিলাক যে পাম দিয়া ৰিক্সাত এনেকৈ আহি আছিলোঁ আৰু আহি মই আকৌ এয়া হ'ল বুঢ়া মায়ঙৰ এটা শিৱ মন্দিৰ। এই শিৱ মন্দিৰটো সঁচাকৈ বহুতেই ভাল লাগিছে, নিজন জান হৈ আছে, দেওবাৰটো সেইকাৰণে মানুহ দুনুহ নাছিলে। তাতে গৈ অকণমান ফটো ল'লোঁ আৰু পৰিৱেশটো চালোঁ, বহুতেই ভাল লাগিল। এয়া বুঢ়া মায়ঙৰ শিৱ মন্দিৰ। এয়া ফলকখনত লিখা আছে, ভালেই লাগিল, নিৰিবিলি পৰিৱেশ। তাতে ইফালে সিফালে চাইছিলোঁ, মানুহৰ বহুত পাতল, ঘনবসতি নহয়, পাতল মানুহৰ বসতি। আৰু এই মন্দিৰৰ চৌপাশে ডাঙৰ ডাঙৰ শিল আছিলে। এই শিলবিলাক এটা সময়ত জীয়া শিল বুলি কোৱা শুনিছিলোঁ। শিলবিলাক বোলে মানে বাঢ়ি যায়, নিজে নিজে বাঢ়ি গৈ থাকে আৰু কিছুমান বোম বা কিবা কৰি মেলি তেওঁলোকক বাঢ়ি নাযাবৰ কাৰণে পূজা পাতল কৰা হৈছিল বুলি কিংবদন্তি মানে মানুহৰ মুখে মুখে প্ৰকাশ হৈ আহিছিল। কিমান দূৰ সঁচা মিছা মই নাজানো, কিন্তু এই শিলবিলাক তাহাঁতৰ লক্ষণ মানে গঠন দেখিয়ে গম পায় যে ইহঁতে নিজে নিজে বাঢ়ি গৈছিল। এটা সময়ত জীয়া শিল বুলি যি কথা এষাৰ আছে নহয়, এইবিলাক শিল বুলি জীয়া শিল আছিল এটা সময়ত, এতিয়া মৰি গৈছে সেইকাৰণে বাঢ়া নাই। এইবিলাক হৈছে ডাঙৰ ডাঙৰ শিলৰ পাহাৰো আছে আগলৈ আৰু এই মৰিগাঁৱলৈ যাওঁতে এইবিলাক দেখা পোৱা যায়। আৰু বুঢ়া মায়ঙৰ এই শিৱ মন্দিৰ, মন্দিৰত কোনো ভক্ত নাছিলে, কাৰণ দেওবাৰ কাৰণেই নেকি, সোমবাৰে হয় যিহেতু শিৱ মন্দিৰত মানুহ। এয়া হৈছে বুঢ়া মায়ঙৰ শিৱ মন্দিৰ। চৌপাশে এটা নিৰিবিলি পৰিৱেশ বিৰাজমান হৈ আছিল, কোনো ভক্তক দেখা পোৱা নগৈছিল। মই বিচৰণ কৰিছিলোঁ আগফাল পাছফাল চবফালে মই গৈ চাইছিলোঁ আৰু ভালেই লাগিছিল মোৰ পৰিৱেশটো। সোমবাৰ হ'লে হয়তো পূজা পাতল কৰা ভক্তসকলক দেখা পালোঁ হয়। এই ফলকখনতে সবিশেষ লিখা আছিল, মই পঢ়ি চালোঁ। এই ফলকখনত লিখা আছিল এয়া বুঢ়া মায়ঙৰ শিৱ মন্দিৰ। আৰু আখৰখিনি হয়তো ধৰিব পৰা নাই, তথাপি ময়ো বহুত তাতে ধূলি পৰি আছিল, সেইকাৰণে আখৰখিনি স্পষ্ট হোৱা নাছিল, ময়ো ভালকৈ পঢ়িব পৰা নাছিলোঁ। আৰু যিহেতু মোৰ হাতত তেনেকৈ চাফা কৰিব পৰা ফটো কানিও নাছিল বা কাপোৰ কানি নাছিল, সেইকাৰণে মই চাফা কৰি পঢ়িব পৰা নাছিলোঁ। এয়া মৰিগাঁও ডিষ্ট্ৰিক্টত আজি মই আৰু যি কৃষি দ্বিবাৰ্ষিক অধিৱেশন হ'ল সেয়াৰ যি প্ৰচেছন, যি মানে সমদল ওলাইছিল ৰাস্তাত, কমেও 1 কিলোমিটাৰ জোৰা সমদল, তাৰো মই ভিডিঅ' কৰিছিলোঁ। বহুতেই ভাল লাগিছিল। সকলোৱে গছ গছনি লৈ মানে যোনে যি খেতি কৰিছিল সেইখিনি প্ৰদৰ্শন কৰিবৰ কাৰণে ধুনীয়াকৈ সজাই পৰাই গৰু গাড়ী বা ঘোঁৰা গাড়ী বা ট্ৰেক্টৰ গাড়ী এনেকুৱা জাতীয় গাড়ীত প্ৰচেছন কৰিছিল, সেয়া উপভোগ কৰিছিলোঁ, চাইছিলোঁ আৰু ভিডিঅ' লৈছিলোঁ। বহুতেই ভাল লাগিল, বিশেষকৈ আজিৰ দিনটোত গৈ। আৰু 12 পূজাত যি অধিৱেশন হৈ আছে তাতো যোৱাৰ কথা আছিল, যিহেতু নগ'লোঁ কাৰণ সন্ধ্যা লাগি আহিছিল, সেইকাৰণে তালৈ যোৱাটো নহ'লগৈ। আৰু মই সেই বুঢ়া মায়ং শিৱ মন্দিৰৰ পৰাই আমি দিনৰ পোহৰে পোহৰে ঘৰৰ ফালে উভতিছিলোঁ। আৰু এয়া মায়ঙৰ বুঢ়া মায়ঙৰ শিৱ মন্দিৰ। জনশূন্য অৱস্থা, কোনোৱে নাছিল। মই মাথো ভিডিঅ' ল'বৰ কাৰণে মই সোমাই গৈছিলোঁ অকলে, আৰু অকলে সোমাই গৈছিলোঁ যদিও পদূলিৰ পৰা এজন মানুহে চাই আছিল মই কি কৰিছোঁ নকৰিছোঁ। তেখেতে হয়তো গম পাইছে মই ভিডিঅ' কৰা দেখিছে, সেইকাৰণে মানে গেটৰ মুখৰ পৰাই লক্ষ্য কৰি থকা দেখিবলৈ পোৱা গৈছিল। এয়া বুঢ়া মায়ঙৰ শিৱ মন্দিৰ, আৰু এয়া ডাঙৰ ডাঙৰ শিলেৰে ভৰি আছিল। এইবিলাক শিল
ডাঙৰ ডাঙৰ শিল দেখি ভালেই লাগিছিল। এয়া মৰিগাঁৱলৈ যাওঁতে পোৱা যায় এই বুঢ়া শিৱ মন্দিৰ ভাগ। এই মন্দিৰ ভাগত এজোপা বেলগছৰ তলত চাকি ধূপ জ্বলোৱাৰ চিন আছে। যিহেতু শিৱ মন্দিৰ হয়তো সোমবাৰে আহিছিল ভক্তসকল, আজি যিহেতু দেওবাৰ সেইকাৰণে হয়তো এইজোপা বেলগছতে ৰঙা কাপোৰ মেৰিয়াই থোৱাও দেখা গৈছিল আৰু কোনো ভক্ত নাছিলে, জনশূন্য হৈ আছিল। মাত্ৰ এজন মানুহে গেটৰ মুখৰ পৰা লক্ষ্য কৰি থকা দেখা গৈছিল। এয়া বুঢ়া মায়ং শিৱ মন্দিৰ। অলপ দূৰ গ'লে পবিতৰা পোৱা যায়। যিটো ৰাস্তা দি গৈ জাগিৰোড ওলাব পাৰি, নগাঁও ওলাব পাৰি, সেই ৰাস্তা দিয়ে গ'লে বুঢ়া মায়ং শিৱ মন্দিৰ ভাগ পোৱা যায়। ধন্যবাদ চোৱাৰ বাবে, বহুত বহুত ধন্যবাদ। থেংক ইউ।